জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা অৰ্থাৎ জানমণিক আপোনালোকে সকলোৱে ভাল পায়। শ্যামন্তিকা শৰ্মাৰ আছে এটা দুখবৰ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে আপোনালোকে শ্যামন্তিকা শৰ্মাক ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টিত এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ বহু বছৰ আগতেই ডাইভৰ্চ হৈছিল বুলি আপোনালোকে সকলোৱে গম পাইছিল, কিন্তু পুনৰ শ্যামন্তিকা শৰ্মাই বিবাহপাশত আবদ্ধ হৈছিল অৰ্থাৎ বিয়াত বহিছিল। কিন্তু তাৰে মাজতে বহু মানুহে শ্যামন্তিকা শৰ্মাক তুমি ইমান বুঢ়ী হৈছা তথাপিও আকৌ বিয়াত বহিছানে, এই সকলোবোৰ কমেণ্ট মন্তব্য কৰে। লগতে অশ্লীল বেয়া শব্দৰে শ্যামন্তিকা শৰ্মাক সামাজিক মাধ্যমত বহুত বেয়া ব্যৱহাৰ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত জনাবচোন। লগতে শ্যামন্তিকা শৰ্মাক যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক এটা কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।